হেল্ল', আহক আজি এডোখৰ বিশেষ জেগালৈ যাওঁ। আমাৰ এই সৰু পৰিয়ালটিৰ লগতে আপোনালোককো লৈ যাম সেই বিশেষ জেগাডোখৰলৈ। ভিডিঅ'টি শেষলৈকে চাব, তেতিয়াহে জানিব পাৰিব সেই বিশেষ জেগাডোখৰৰ কথা। আমি আহি পালোহি শৰাইঘাটৰ বৃহৎ দলংখনৰ ওপৰত। দলংখন দেখি গান তোলা মনত পৰিছেনে বাৰু? গুৱাহাটীৰ পৰা আমাৰ সেই বিশেষ ঠাইডোখৰলৈ প্ৰায় ৩ ঘণ্টা সময় লাগিল। নাম দেখি চাগে চিনি পাইছেই, এয়া সৰভোগৰ গৰখীয়া গোসাঁই থান। নামঘৰৰ প্ৰৱেশ দুৱাৰৰ কাষতে ধুনীয়াকৈ ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিছে। আমিও সপৰিয়ালে ধূপ চাকি ইয়াতে জ্বলাই ল'লোঁ। এয়া মন্দিৰৰ ভিতৰ ভাগ। আশীৰ্বাদ লৈ লগতে আমি প্ৰসাদো লৈ ল'লোঁ। কোৱা হয় এই নামঘৰৰ আপোনাৰ বটগছত গামোচা বান্ধিলে হেনো মনৰ আশাবোৰ পূৰ হয়। চাওকচোন কিমান ভক্তপ্ৰাণৰ লোকৰ বিশ্বাস। গামোচাবোৰ দেখি চাগে মন কৰিছেই, সেই চেগতে আমিও গামোচা বান্ধি ল'লোঁ। চাওকচোন কিমান হাজাৰ হাজাৰ গামোচা আছে, কিমান লোকৰ বিশ্বাস ইয়াত জড়িত হৈ আছে। নামঘৰৰ অকল এজোপা গছ বুলিয়ে নহয়, প্ৰত্যেকজোপা গছতে হাজাৰ হাজাৰ গামোচা বান্ধি ৰাখিছে। কাষতে দিহানামৰ কৰ্মশালা হৈ আছে। সকলোৱে শুনো আহক। কাষতে থকা শিৱ মন্দিৰ। কিমান সুন্দৰ পৰিৱেশ নহয়নে? এয়া মূল নামঘৰৰ বেৰত শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰৰ বিভিন্ন প্ৰতিমূৰ্তি অঁকা আছে। ইমান সুন্দৰ পৰিৱেশলৈ আহি মনটো সঁচাই বহুত ভাল লাগিল। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।